মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ ঐ এই ৰচোন ৰ কি হ'ল? কাইলৈ মই স্কুল নাহোঁ। কিয়? তোক যদি বৰ্ডত অংক কৰিব দে তই পাৰিবি? ময়ো নোৱাৰোঁ, ময়ো নাহোঁ। তই যদি নাযাৱ ময়ো নাযাওঁ। ঘৰত কি বুলি কবি? ঘৰৰ পৰা আহোঁতে চাইকেললৈ ওলাই আহিম, আধা ৰাস্তাত চাইকেলৰ হাৱা এৰি দিম, আৰু মাহঁতে সুধিলে ক'ম দেৰি হোৱাৰ বাবে স্কুললৈ নগ'লোঁ। বাহ ঠকৰা, তোক মোৰ সেইকাৰণে ভাল লাগে। বল ৰ মই উঠিম তোক। বল বল মন হীৰা দৈ তই ধৰিব নোৱাৰ। আজি তোমালোকক কি কৰিব দিম মনত আছে নহয়? বাইদেউ আজি অংক কৰিব দিয়া কথা আছিল। গুড। এটা এটাকৈ অংক কৰিব পাৰিবা নহয় বৰ্ডত? পাৰিম বাইদেউ। আজি পিছফালৰ তিনিজন নাই যে, কি হ'ল? বাইদেউ যিদিনা অংক কৰিব দে বৰ্ডত সিদিনা তিনিওজনে নাই বাইদেউ। ইহঁতক কালি দি আছোঁ। তেৰি এবাৰতো বাহিৰলৈ ওলাই আহিবনো কিয়? এই ৰাতি 1 বাজিল। এইটো কোন হয়? নাই খুৰাদেউ, মই। কোন মই? তই এই ৰাতিখন ইয়াত কিয়? নাই মানে খুৰা মোটা লাগিছিল। তই পেচাব কৰিব মোৰ পদূলিতহে জেগা পালিনে? ৰ তোক আজি তই মোৰ পদূলিত পেচাব কৰিব আহিছ? তোৰ আজি মই পিঠি ফালিম। ঐ ঢকৰা, হ'লনে নাই? হ'ল। বল বল। পৰীক্ষা আহি পালেহি, আমিচোন একো পঢ়াই নাই। হয় দে, আমাক বাৰু সকলোৱে কিয় হাঁহে? নাহাঁহিনো কি কৰিব? হাঁহিবতো। আমাক যিদিনা বৰ্ডত অংক কৰিব দিয়ে সেইদিনা আমি স্কুললৈ নাহোঁ, আৰু যিদিনা আমাৰ মুখস্থ লয় সিদিনা আমাৰ নানানটা বাহানা। আমি জানো আমাৰ জীৱনটো নিজে ধ্বংস কৰি থকা নাইনে? ৰচোন তহঁতে কচোন, শিক্ষাৰ অৰ্থ জানো চাকৰি? হয় দে, আমাক বাৰু মা দেউতাই বেলেগৰ লগত কিয় তুলনা কৰে? কিয় ভাবি নাচায় ল'ৰা বা ছোৱালীজনীৰ কি কৰিব মন? শিক্ষাৰ অৰ্থ যদি চাকৰি নহয় তেতিয়াহ'লে মাৰ্কশ্বিট, চাৰ্টিফিকেট এইবোৰ কিয় কিনে? ঢকৰা, তই কোনদিনাৰ পৰা ইমান চিৰিয়াছ হলি? বাদ দে, বল আহ। বল চাওক বাইদেউ, যদি কিস্তি দিবই নোৱাৰে লোন ল'ব নালাগে। ছাৰ আজি এসপ্তাহ হ'ল এওঁ কামলৈ যোৱা নাই, মই কেনেকৈ কিস্তি দিম? বেংকে সেইবিলাক নামানে। আপোনালোকক মই এসপ্তাহ সময় দিছোঁ, নহ'লে ঘৰৰ মাটি বিক্ৰীও যাব পাৰে। মা মোক ভাত দিবি আহ। এতিয়া পঢ়া টেবুলত বহি টোপনি মাৰি আছ? নাই উঠ। লগৰ কেইটাই কেৱল লগ ধৰিলে হ'ল। কিমান বাৰ ক'লো দুপৰীয়া অলপ শুই ল। কি হলো?
মনটো ভাল নহয় অ' ঐ কি হ'লো কিবা ছোৱালী তোৱালী কেছ নেকি ঐ এই চব সময়তে ধেমালি নহয় আৰু ভাই তহঁতেতো জানই স্কুলৰ পৰা বিদায় ল'বলৈ আৰু বেছি দিন নাই আজি অলপ সোনকালে যাব পাৰিলে ভাল আছিল। ঐ ঢপৰা এনেকৈ চাই থাকিবি নে কেতিয়াবা মনৰ কথা খুলি কবি কেনেকৈ ক ভয় লাগে দেখোন। এটা কাম কৰিব পাৰি এতিয়াতো লেজাৰৰ টাইম এতিয়া ক্লাছত কোনো নাই অঁ তই কাগজ এখনত আই লাভ ইউ বুলি লিখি তাইৰ বেগত মনে মনে থৈ দিবি যদি ছাৰে কিবা কয় সেই এইখিনি সাহসো নাই নে তোৰ বল 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 বল, বল, বল। জল্দি জল্দি বল বহা 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 আজি কোনটো পাঠ পঢ়োৱাৰ কথা আছিল ছাৰ হা আজি মোৰ বেগত কোনোবাই কিবা লিখি ভৰাই থৈছে। কোনে কোনে থলে বাৰু চাওঁ লৈ আহাচোন ছাৰ এইখন কাৰ কাম এইটো কোনে লিখিছ ভালে ভালে ক যদি তহঁতে ভালে ভালে নকওঁ নহয় এইবাৰ কোনোটো ল'ৰাকে মই মেট্ৰিক পৰীক্ষা দিব নিদিওঁ ছাৰ মই জানো ছাৰ দেখিছ কোনে লিখিছে কোনো নহয় সুযোগত এই ল'ৰা তিনিজনে লেজাৰ টাইমত বেগুত ভৰাই কিবা এটা সোমাই থৈ দিছে হয় নেকি হয় ছাৰ ঠিক আছে তই বহ ঐ তহঁতে কিয় লিখিছ হা ঐ তহঁত উঠিয়া সোনকালে আহ তিনিও আহ কিয় লিখিছ হাত দে তই হা তিনিও যা বাহিৰত যা কাণত ধৰি আঁঠু কাঢ়ি থাক গলি নে নাই বদমাছি কেৱল চব তোৰ কাৰণে হৈছে তোৰ কাৰণে কাণক ধৰিব লগা হৈছে এতিয়া ময়ে কৰিলোঁ হা ঐ শুনচোন শ্বাহজাহানে যদি মমতাজৰ কাৰণে তাজমহল সজাব পাৰিছিল তই এই বৰষাৰ কাৰণে কাণত ধৰি আঁঠুকৰা খাব নোৱাৰানে আকৌ কি হ'ল তহঁতৰ আকৌ পিটন লাগে ন কি হ'ল যাব লাগিব নেকি মই নাই ছাৰ আমি কবিতা মুখস্থ কৰি আছোঁ ঠকৰা কবিতা মুখস্থ কৰি আছে মই বাৰু ছাৰক আজি কথাখিনি কৈ ভুল কৰিলোঁ নেকি কাৰোবাৰ মনৰ কথা কোৱাটো জানো বেয়া মাজনী হাত দিছোঁ হাঁহিয়া মা তুমি গৈ থাকাচোন মই গৈ আছোঁ সোনকালে আহ যি হ'ল আৰু সেইবোৰ ভাবি থাকি এতিয়া লাভ নাই অহাকালি স্কুললৈ গৈ সিহঁতক ক্ষমা খুজিব লাগিব যাওঁ বুলি ক'লেও জানো ৰৈ যোৱা না বুলি শুনাৰ হেঁপাহকণ নাছিল নে বৰষা ঐ আজি গণিতৰ বহি দিলে আমি কোনেওচোন পাছ কৰিব নোৱাৰিলোঁ তাকেই তোমাৰ পাছত মেট্ৰিক পৰীক্ষা এনেকৈ হ'লে আমাৰ পৰীক্ষা কি হ'ব কংকন অনুজ চাওঁ এফালে আহাচোন কি হ'ল আজি যে গণিতৰ বহি দিলোঁ এজনেও যে পাছ নকৰিলা এনেকৈ হ'লে কেনেকৈ হ'ব কোৱাচোন 2 মাহ পাছত মেট্ৰিক পৰীক্ষা এনেকৈ জানো পাছ কৰিবা তোমালোকৰ কাৰণে যদি স্কুলখনৰ বদনাম হয় তোমালোকক কিন্তু মই সোধাই নেৰোঁ মোৰ বিশ্বাস আছে তোমালোকে এতিয়াও ভালদৰে পঢ়া ভালকৈ পাছ কৰিবা এতিয়া যোৱা ঐ বল এক্সকিউজ মি তুমি এইবাৰ নতুনকৈ এডমিশ্যন লৈছা নেকি
হয় মই এবাৰ নতুনকৈ এডমিশ্যন লৈছোঁ মই উদীপ্ত এইবাৰ লাষ্ট ছেম মই বৰষা এইবাৰ ফাৰ্ষ্ট ইয়েৰ তোমাৰ যদি একো আপত্তি নাই আমি ফ্ৰেণ্ডশ্বিপ কৰিব পাৰোঁ নিশ্চয় মোৰ একো আপত্তি নাই ঠিক আছে ব'লা হে দুঃখাখন হামু তোমাৰ আজি ৰক্তপান কৰিব টিং ফুল চন্দন তুলসী ধৰিম নে নধৰিম ৰাধা ঐ তোমাৰ ভাওনা মাষ্টৰ হেই তই ইমান দেৰি কৰিছ ই পকাই আছে বে ঠকৰা মহে তাক পকাই আছো এতিয়া ৰচোন তহঁতৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে নহয় ছাৰপ্ৰাইজ কি ছাৰপ্ৰাইজ ভাবচোন ভাব কি হ'ব পাৰে ঐ ছোৱালী তোৱালী পতালি নেকি ঐ? নাই, নাই। ডেণ্ডেৰেং। অ' মোবাইল নতুন ঐ ইয়াতে ফেচবুক খুলিব পাৰি নে নাই অ? মই অলৰেডি খুলিয়ে থৈছোঁ ঐ এটা কথা শুনিছো ফেচবুকত বোলে ফটো দিলে সকলোৱে পায়। অ'। ঐ চেলফি এটা তোলছো অ, দে দে, দে 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 ল ল ল ল চেলফি ল তেত কি হ'ল এনেকে কোনোবাই ফটো উঠে নেকি পিছে কেনেকৈ তোলো মুখখন এনেকে দিবি অ' দে এনেকে দে দিবি দে হা? দে বঢ়িয়া হৈছে তই আপলোড কৰ আপলোড কৰ ৰচোন আপলোড কৰ ৰচোন এই শুনচোন এই বৰহক চাৰ্জ কৰচোন বৰহক ঠকৰা ইতাক পাহৰিবলৈ পৰা ৰ চাৰ্চ কৰোঁ ঐ চাওচোন চা এইটো হৈ যেন পাইছোঁ অ' এঞ্জেল বৰষা তাই বেটি গেলিলে মানে নামৰ আগত এঞ্জেল লাগিল যে ৰচোন মই এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই দিওঁ এই নালাগে দেই কিয় চহৰৰ হাৱা গাত লাগিল যিহেতু ঐ শুনচোন মোৰ এটা চিৰিয়াছ কথা আছে চিৰিয়াছ কথা হেই কি চিৰিয়াছ কথা কচোন ভাই মই আৰু নপঢ়োঁ গুৱাহাটীত এটা কাম পাইছোঁ কিবা হেনো ফটোগ্ৰাফাৰৰ কাম মই তাত যামগৈ আৰু তই পগলা হৈছ নেকি কমচে কম তই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো দিব লাগিছিল নহয় অ' সদায় ঘৰত মা দেউতাৰ বন্ধনৰ পইচাক লৈ কাজিয়া দেখিছোঁ চৰকাৰে লকডাউনত বন্ধনৰ পইচাবোৰ মাফ কৰি দিম বুলি কৈছিলে কিন্তু কিছুমানে পালে কিছুমানে নাপালে বাকী ঘৰৰ খোৱা লোৱা বেমাৰ আজাৰটো আছেই ল'ৰা হৈ এইবোৰ চাই থাকিব পাৰি জানো হয় দেই আচলতে আমাৰ দৰে মধ্যবিত্ত ঘৰৰ পৰিয়ালত এনেকুৱা পৰিৱেশৰ সৃষ্টি হয় যাৰ প্ৰভাৱ ল'ৰা ছোৱালীৰ শিক্ষা জীৱনতো পৰে কিবা এটা কৰিম দেই আচ্ছা তুমি মানে ফটোগ্ৰাফাৰ কৰি আছোঁ আৰু ভালেই কৰিছা দিয়া কেতিয়াবা ময়ো ফটো উঠাৰ সুযোগ পাম কিয় নাপাবা চিয়'ৰ পাবা তুমি যদি বিচাৰা মই তোমাক এজনী ফাৰ্ষ্ট ক্লাছ মডেল বনাই দিব পাৰোঁ কি যে কোৱা মডেল হ'বলৈ মই ইমান ধুনীয়াও নহয় কিয় নহ'বা তোমাৰ নিচিনা ধুনীয়া ছোৱালী হেজাৰজনীৰ মাজত এজনীও পাবলৈ নাই ধেত লাজ কৰিছা নেকি তোমাক আকৌ মই লাজ কৰিম নে এতিয়া গধূলি হৈছে যাওঁ ব'লা নহ'লে আৰু ৰুমৰ মালিকে তলা মাৰিব ঠিক আছে ব'লা ঐ তোক কাগজ টুকাৰ নাম্বাৰটো লিখি দিছোঁ নহয় গৈ পাই ফোন মাৰিবি হ'ব দে ঐ ৰহ এইটো ল তই আৰু পইচা ক'ত পালি ঠকৰা তই এইবোৰ চিন্তা কৰিব নালাগে শুন প্ৰথম মাহৰ দৰমহাৰে এটা ভাল চাই মোবাইল ল'বি ঐ গাড়ী আহিছে ঐ অঁ হ'ব দে তহঁতে ভালকৈ থাকিবি হা ঐ যা এই যাওঁ তহঁতে যা, থাকিবি যা, হা যা। অঁ পৱন হয় খুৰা তই নৈ পাৰৰ পথাৰৰ মাটিখিনি এৰি দিলি নেকি হয় খুৰা সেই মাটিখিনি মই এৰি দিলোঁ কিয় এই খুৰা চৰকাৰে দেখোন ফ্ৰী চাউলখিনি দিয়েই কি আৰু খেতি বাতি কৰিম হ'লেও এই খুৰা চৰকাৰে যিখিনি চাউল দিয়ে সেইখিনি মই খাই বৈ বিক্ৰী কৰিবহে পাৰোঁ হ'লেও তই ডেকা ল'ৰা পিছে মই এতিয়া খেতি বাতি বাদ দি বেলেগ এটা কামতে হাত দিম বুলি ভাবিছোঁ বেলেগ কাম কৰ বাৰু ভাল কথা সেইবুলি খেতি বাতিও কৰিব লাগে এই খুৰা মই উঠোঁ নেকি এতিয়া দেৰিও হ'ল অ' বোপাই মই কোৱা কাৰণে তই বেয়া পালি নেকি নাই নাই খুৰা একদম বেয়া পোৱা নাই অ' বোপাই বেয়া নাপাবি দেই মই তোক ভাল পাবৰ বাবেহে কৈছোঁ আপোনাক আৰু বেয়া পাব পাৰিমনে বাৰু মই ঠিক আছে যা আহি থাকিবি ঠিক আছে হ'ব দিয়ক অঁ 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 আৰে তই টেনশ্যন কিয় লৈছ মই সময় পালেই তোক কৰি দিমতো আৰে তোৰ লগত মোৰ পইচা পাতিৰ লেনদেনৰ একো কথাই নাই
সময় পালেই তোক ফটোশ্বুটটো কৰি দিম দাদা মই তোৰ লগত অলপ পিছত কথা পাতি আছোঁ হা মোক মাতিছিলে কংকন কাম কৰি কেনেকুৱা পাইছ ভাল দাদা ভাল লাগিছে আচ্ছা কথা এটা কচোন তোৰ লগত মোবাইল নাই ন নাই দাদা এইটো ল মই তোক গিফ্ট কৰিছোঁ কিন্তু কোনো কিন্তু নাই কাইলৈ মোৰ লগত ওলাবি এটা আউটডোৰ ফটোশ্বুট আছে দাদা মই কাইলৈ এপাহ সুগন্ধি থকা ডাঙৰ ফুল আহিব মানে লাহে লাহে সকলো বুজিবি এতিয়া যা মুৰ্গী মাংস আনিছোঁ ভাত ৰান্ধকৈ মজাকৈ হ'ব দাদা বা মোক দাদাই নতুন ফোন দিছে মোক দাদাই ইমানেই ভাল পাইছেনে ৰহ মই দস্তিহঁতক ফোন এটাকে কৰোঁ হেল্ল' হেল্ল' কোনে ক'লে মই কৈছোঁ মই মানে আৰে মই আৰে কোন মইনো টকৰা মই কৈছোঁ আৰে কণ তই অ' ঐ এই কাৰ নাম্বাৰ এইটো এইটো মোৰে নাম্বাৰ দাদাই মোক নতুন ফোন দিছে কি ক নতুন ফোন পাই গলি নতুন ফোন পাই গ'লো হে বঢ়িয়া ঐ এতিয়া ফোনটো ৰাখো হা মোক দাদাই মাংস বনাব দিছে মানে হয় নেকি পিছত কথা পাতিম দেই ঠিক দে আছে, ঠিক কালি ফোন কৰিম দে দাদা আনিছোঁ কি চোলাটো ঠিক আছে দাদা ক মোৰ এটা কথা আছিলে দাদা আপুনিচোন কৈছিলে সুগন্ধি থকা ডাঙৰ ফুল এপাহ আহিব পিছে দাদা সুগন্ধি নথকা সৰু ফুল এপাহ আহিব যে নেপাওঁ মানে দাদা চোলাটো চাইটো তেনেকুৱাই লাগিছে তই খোৱাটো দেৰি কৰ যা হ'ব দাদা উদীপ্ত এইযোৰে হ'বনে আৰে এইযোৰ তুমি কি পিন্ধি আহিলা মানে এইটো লোৱা এইযোৰ কাপোৰ তুমি পিন্ধি আহা তোমাক ধুনীয়া লাগিব কিন্তু কোনো কিন্তু নাই এইটোৰে তোমাক বৰ ধুনীয়া লাগিব চোৱা পিন্ধি আহা ঠিক আছে দিয়া ভাতৰ লগত কি খাব মাছ খাব নে মাংস খাব যদি মাছ খায় লোকেল খাব নে চালানী খাব আৰু যদি মাংস খায় মুৰ্গী খাব নে ছাগলী খাব ধেই ঢকৰা এনেকৈ থকাতকৈ সুধি অহাই ভাল মানে তুমি কিয় চিন্তা কৰিছা মই তোমাক বনাই দিম এটা ফাৰ্ষ্ট ক্লাছ মডেল আৰে তোমাৰ নিচিনা ধুনীয়া ছোৱালী হেজাৰজনীৰ মাজত এজনীও পোৱা নাযায় উদীপ্ত মই তোমাক পিছত ফোন কৰি আছোঁ ৰ'বা পাৰফেক্ট ধুনীয়া বিউটিফুল মই এইটোলৈকে বিচাৰিছিলোঁ আহাচোন বেটি ফুলপা মানে এই পাহে এইকাৰণে এইৰ নামৰ আগত এঞ্জেল বহাইছে আৰু বেটা তোৰ শিপা উঘালি আছো হয় এইবাৰ নহয় সিপাৰ অলপমান এইফালে আহা স্মাইল স্মাইল চি চি
চি চি চি চি চি চি। তুমি ৰুমলৈকে যোৱা, মই গৈ আছোঁ। কংকন, ঐ কংকন, এইফালে আহ। হ'ব দাদা। মোক 1 ঘণ্টাৰ কাৰণে ডিষ্টাৰ্ব নকৰিবি, আৰু কোনোবাই সুধিলে মই নাই বুলি কৈ দিবি। হ'ব দাদা। কি হ'ল, ভয় কৰিছা? নাই নাই, ভয় লগা নাই। বিশ্বাস আছে বাবেইতো তোমাৰ লগত আজি এনেকৈ আছোঁ। I love you. হেল্ল', মই প্ৰেগনেণ্ট। প্ৰেগনেণ্ট? আৰে তুমি প্ৰেগনেণ্ট, মই কি কৰিম? মানে আৰে তুমি য'তে ত'তে যাৰে তাৰে লগত ঘূৰি ফুৰিবা, তোমাৰ এনেকুৱা নহয় কাৰ লগত হ'ব? তুমি মোক কেনেকৈ কৈছা? নেক্সট টাইম মোক ফোন কৰি ডিষ্টাৰ্ব নকৰিবা। মই এতিয়া কি কৰোঁ? এইবোৰ কথা যদি মা দেউতাই গম পায়, মোৰ লগত দেখোন মা দেউতাও মৰি যাব লাগিব। নাই নাই, মই এনেকুৱা হ'ব দিব নোৱাৰোঁ। মই আত্মহত্যা কৰিম। হেল্ল', হেল্ল' অনুজ, কংকনে আত্মহত্যা কৰিলে। কি?